শাহী টেকন'লজি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত যে এছামিছৰ পৰা ইংৰাজীলৈ বা ইংৰাজীৰ পৰা এছামিছলৈ বা এছামিছৰ পৰা হিন্দীলৈ বা যিকোনো ভাষাত কেনেকৈ ট্ৰেন্সলেশ্যন কৰিব, আপোনালোকে যদি এটা এপ আছে সেই এপটোৰ বিষয়ে পিছত জনাই আছোঁ। এইটো জেড জনাই দিয়া হ'ব। প্ৰথমতে কৈ লৈছোঁ যে আপোনালোকে যদি এছামিছত যদি এটা আছে যে তোমাৰ নাম কি, এইটো ইংৰাজীত কেনেকৈ ট্ৰেন্সলেশ্যন কৰিব সেই বিষয়েও জনাম। প্ৰথমতে এছামিছটো লিখিব লাগিব, এইটো নিজে নিজে এইটো ট্ৰেন্সলেশ্যন হৈ যাব, বা হিন্দীলৈ যদি ট্ৰেন্সফাৰ কৰে সেইটোও হৈ যাব, বা ইংৰাজীৰ এটা দফা আছে, যিকোনো এটা পাৰ্ট আছে, সেই পাৰ্টটো যদি ইংৰাজীত আছে কিন্তু এছামিছত কনভাৰ্ট কৰিব নোৱাৰে, বুজি পোৱাত অসুবিধা হৈছে, গতিকে আপোনালোকে আজিৰ এই এপটোৰ জৰিয়তে এই গোটেইখিনি সুবিধা পাই যাব, বা এইবোৰ কেনেকৈ ট্ৰেন্সফাৰ কৰিব সেই বিষয়েও জনাম। আৰু চেনেলটো যদিহে নতুনকৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব, কিয়নো এতিয়া যদি বাহিৰত যায়, বাহিৰত গ'লে ইংৰাজীটো খুবেই দৰকাৰী হৈ যায়। গতিকে এছামিছৰ পৰা কেনেকৈ ইংৰাজীলৈ ট্ৰেন্সফাৰ কৰিব, বা আপোনালোকৰ ঘৰত ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে, সেই ল'ৰা ছোৱালীয়ে কিছুমান ইংৰাজী বুজি নাপায় বা আপুনিও বুজি নাপায়, গতিকে কেনেকৈ সেই এছামিছটো ইংৰাজীত মানে ট্ৰেন্সফাৰ কৰি দিব, বা যদি ইংৰাজীৰ এটা পাৰ্ট আছে সেই পাৰ্টটো মানে কেনেকৈ এছামিছত কৰি দিব সেই বিষয়েও জনাম। প্ৰথমতে আপোনালোকে প্লে' ষ্ট'ৰত যাব লাগিব। সেই প্লে' ষ্ট'ৰত গৈ আপোনালোকৰ মোবাইলত প্লে' ষ্ট'ৰ আছে, সেই প্লে' ষ্ট'ৰত গৈ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাৰ্চ কৰিব GOOGLE গুগল TRANS ট্ৰেন্সলেট গুগল ট্ৰেন্সলেট বুলি চাৰ্চ কৰি দিব। আৰু চাৰ্চ কৰাৰ পিছত ইয়াতে অপশ্যনটো আহি গৈছে যে গুগল ট্ৰেন্সলেট, গতিকে ইয়াতে ক্লিক কৰি ল'ব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব যে গুগল ট্ৰেন্সলেট ইয়াতে যিটো আমাৰ অ'পেন হৈ আছে, এইটো যিহেতু আগতে ইনষ্টল কৰা আছে, গতিকে অ'পেন হৈ আছে, গতিকে আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত ইয়াতে এপটোলৈ গৈছোঁ, সেই এপটো ইয়াতে এনেকৈ আহিব। এই এপটোত ইয়াতে ক্লিক কৰা হ'ল। ক্লিক কৰাৰ পিছত ইয়াতে চাব যে ইণ্টাৰ টেক্সট আছে, গতিকে আপোনালোকে প্ৰথমতে এটা বস্তু দেখুৱাই লৈছোঁ। ইয়াতে চাব যে এছামিজটো এইফালে কি আছে, ইংলিছ আছে, গতিকে আপোনালোকে যদি ইয়াতে এছামিজ টাইপ কৰে এইটো ইংৰাজীলৈ কনভাৰ্ট হ'ব। আৰু ইয়াতে যদি আপোনালোকে ইংৰাজীত যদি টাইপ কৰে ইয়াতে ইংলিছ দিব লাগিব। ইয়াতে ইংলিছ দিয়া হ'লে ইয়াতে এইটো এছামিজলৈ কনভাৰ্ট হ'ব। প্ৰথমতে এছামিজটো ইংৰাজীত কেনেকৈ ট্ৰেন্সলেশ্যন কৰিব সেই বিষয়ে জনাম। প্ৰথমতে ইয়াতে এছামিজ লোৱা হৈছে, এইফালে ইংৰাজী লোৱা হ'ল। ইয়াতে চাব যে ইণ্টাৰ টেক্সট, সেই ইণ্টাৰ টেক্সটত ইয়াতে অপশ্যনত মাৰিব। এতিয়া দিয়াৰ লগে লগে ইয়াতে এছামিজ আহিছে, গতিকে ইয়াতে এইটো কীবৰ্ডটো এছামিজটো এইটো কৰি ল'ব। এতিয়া লোৱাৰ পিছত ইয়াতে চাব যে ইয়াতে সৰু এটা চিম্বলকৈ বুজাই দিছোঁ যে ইংৰাজীত তোমাৰ, ইয়াতে দিয়া হ'ল যে তোমাৰ এইটো তোমাৰ নাম কি, এইটো এছামিছত দিয়া হ'ল। আল্টিমেটলি এইটো ইংৰাজীত আহিছে হোৱাটছ ইয়ৰ নেম বা হোৱাট ইজ ইয়ৰ নেম, এইটো ইংৰাজীত ক'ব যে তোমাৰ নাম কি, এইটো এছামিছ হয়। আৰু ইয়াতে চাব যে হোৱাটছ ইয়ৰ নেম, এইটো ইংৰাজীত হয়। গতিকে আপোনালোকে এনেকৈ এছামিছৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰিব। আৰু যদি ইংৰাজীৰ পৰা যদি এছামিছলৈ কৰিবলৈ হ'লে এইটো বেক আহিব। এতিয়া বেক অহাৰ পিছত ইয়াতে চাব যে এছামিজটো এইফালে ইংলিছ, গতিকে ইয়াতে এছামিজ কৰি ল'ব, এইটো ইংলিছ কৰি ল'ব, কাৰণ ইংলিছৰ পৰা এইটো এছামিজ হ'ব। গতিকে আপোনালোকে ইংলিছৰ পৰা যিকোনো ভাষাত ইয়াতে গোটেইকেইটাই যিমানবোৰ লেংগুৱেজ আছে গোটেইকেইটা লেংগুৱেজতে ইয়াতে ট্ৰেন্সফাৰ কৰি ল'ব পাৰিব। গতিকে ইংৰাজীৰ পৰা এছামিজলৈ ট্ৰেন্সফাৰ কৰিম। প্ৰথমতে ইয়াতে ইণ্টাৰ টেক্সট, সেই ইণ্টাৰ টেক্সটত ইয়াতে ইণ্টাৰ কৰিব, এইটো ইয়াতে এছামিজ হৈ আছে, সেইটো ইংৰাজীলৈ কনভাৰ্ট কৰি ল'ব লাগিব। গতিকে ইয়াতে যিবোৰ দিয়া হ'ল ইণ্টাৰ টেক্সটত ইয়াতে ইয়াতে চিম্পলকৈ এটা ইংৰাজীত লোৱা হ'ল যে আই গ', ইয়াত এছামিজটো হ'ল যে মই যাওঁ। গতিকে আপোনালোকে ইয়াতে ইংৰাজীত লিখিব, সেইটো এছামিজ লৈ আহি যাব, আই গ' মানে মই যাওঁ। বা ইয়াতে দিয়া হ'ল যে আই এম গোয়িং টু স্কুল, আই এম গোয়িং টু স্কুল, ইয়াৰ এছামিজটো এইটো মিনিংটো হ'ব কি, মই স্কুললৈ গৈ আছোঁ। গতিকে আপোনালোকে এনেকৈ কনভাৰ্ট কৰিব পাৰিব। আৰু যদি এটা ইংৰাজীৰ যদি পাৰ্ট আছে আৰু সেই পাৰ্টটো এছামিজত লৈ কেনেকৈ ট্ৰেন্সফাৰ কৰিব, বা যদি এটা এছামিছত যদি আপোনালোকে ইংৰাজীলৈ ট্ৰেন্সফাৰ কৰে, গতিকে সেই পাৰ্ট বা দফাটো কেনেকৈ কৰিব। গতিকে প্ৰথমতে বেক লৈ আহিব। ইয়াতে চাব প্ৰথমতে এছামিছৰ পৰা ইংৰাজীলৈ কেনেকৈ কৰিব সেই বিষয়ে জনাম।
যে প্ৰথমতে ইয়াতে ইংলিছ আছে গতিকে এইটো এছামিজ কৰি ল'ব এইটো এছামিজৰ পৰা ইংৰাজী গতিকে সেই যেটো দফা সেই দফাটো কেনেকৈ মানে কনভাৰ্ট কৰিব ইয়াতে চাব যে ইয়াতে এটা ক্যামেৰা অপচন আছে সেই ক্যামেৰা অপচনটো ইয়াতে মাৰি চাব গতিকে ইয়াতে ক্যামেৰা অপচনটোত ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াতে চাব যে ইয়াতে এটা এছামিজ এটা লোৱা হৈছে যে তলৰ কোনটো শিকন দক্ষতা নহয় ইয়াতে চাব গোটেইকেইটা এছামিজ আছিল গতিকে এছামিজৰ পৰা গোটেইকেইটা ইংৰাজীলৈ অনুবাদ হৈছে তলত যদি টানি দিয়া হয় গোটেইকেইটা আহি যাব ইংৰাজীলৈ কনভাৰ্ট হৈ যাব চাওক গোটেইকেইটা আহি যাব গোটেইকেইটা গতিকে কিমান সুবিধাদায়ক হয় গতিকে আপোনালোকৰ ল'ৰা ছোৱালী যদি পঢ়া-শুনা কৰি আছে গতিকে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণেও বিশেষ সুবিধা বা আপোনালোকৰ কাৰণেও বিশেষ সুবিধা আৰু এটো সেম প্ৰসেছত আপোনালোকে ইংৰাজীটো এছামিজলৈ ট্ৰান্সফাৰ কৰিব পাৰিব আৰু কৰাৰ কাৰণত ইয়াতে এটো খালি ল্যাঙ্গুৱেজটো ইয়াতে চেঞ্জ কৰি ল'ব যে এছামিজটো এটো ইংলিছ এটো কৰি দিলে হৈ যাব গতিকে ইংলিছৰ পৰা এছামিজ বা এছামিজৰ পৰা ইংৰাজী এটো গোটেইকেইটা কৰিব পাৰিব আৰু যদি ফটো মাৰা যদি অপচন আছে গতিকে ইয়াতে চাব যে ক্যামেৰা আছে গতিকে এটো ক্যামেৰা মাৰি আপোনালোকে এটো লৈ ল'ব পাৰিব গতিকে এনেকৈ আমি কিছুমান সৰু সৰু কথা নজনা কথাবোৰ জানিব পাৰি কিছুমান এপছৰ জৰিয়তে আৰু যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ